हेलो फ्रेंड्स, रांधनी हाल चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো মোৰ ভাল লগা পাচলিৰে বনোৱা কণীৰ দমৰ ৰেচিপি এটা। একেবাৰে সহজ পদ্ধতিত বনোৱা হয়, গতিকে ভিডিওটো শেষলৈকে চাই থাকক। ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। ইয়াৰ কাৰণে মিঠাতেল গৰম কৰি লৈছো পৰিমাণ অনুসৰি। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে কণীকেইটা প্ৰথমতে ভাজি লম। কণী 5টা আগতে সিজাই লৈছো আৰু অলপ অলপ কাটি লৈছো। ইয়াতে নিমখ আৰু হালধি গুড়ি দি দিম অলপ অলপ আৰু লগে লগে মিহলি কৰি লম। কণীকেইটা আপোনালোকে নিজৰ হিচাপত ভাজি ল'ব, যিমানখিনি ভাজিব বিচাৰে। ইয়াত মই বহুত বেছি ভাজি নলওঁ, চাৰিওফালৰ পৰা যেতিয়া অলপ অলপ ৰঙা পৰি যায় তেতিয়া এইকেইটা নমাই ল'ম। আৰু ইয়াতে আলু লৈ লৈছোঁ ডাঙৰ সাইজৰ 2টা, আগতে সিজাই লৈছোঁ। একেবাৰে গলি যোৱাকৈ সিজাব নালাগে, অলপ টান টান থাকিব লাগিব। আৰু 4ফালকৈ কাটি লৈছোঁ। এইখিনিও এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আলুখিনি আপোনালোকে কেঁচাইও ব্যৱহাৰ কৰিব পাৰে, কিন্তু এনেদৰে ভাজি ল'লে আঞ্জাখনৰ টেষ্টটো বাঢ়ে, লগতে অতি সহজতে হৈ যায়। এইখিনিও ভাজা হৈ গ'ল, এতিয়া উলিয়াই লৈছোঁ। কণীৰ দমৰ ৰেচিপি চাব বিচাৰিলে ওপৰৰ আই বাটনটো ক্লিক কৰি চাব পাৰে, আগতেও বহুতকেইটা দিয়া হৈছে। শুকান জলকীয়া 2টা দি দিছোঁ, লগতে পিঁয়াজ এটা ডাঙৰ সাইজৰ। ইয়াত আপোনালোকে তেজপাত আৰু পাঁচফোৰণো ল'ব পাৰে। লং 5টা লৈ লৈছোঁ, লগতে ডালচিনি 1 ইঞ্চিমান। এবাৰ লৰাই লৈছোঁ, লগতে ইলাচি দিছোঁ 3টা। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। যেতিয়া এইখিনি আধা ভাজা হৈ যাব, ইয়াত আদা নহৰু বটা লৈ লৈছোঁ টোটেল 1 চামুচ। এইখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজিব লাগিব। গেছৰ ফ্লেমটো কিন্তু কমাই ৰাখিব। এইখিনি যেতিয়া ভাজা হৈ যায় তেতিয়া ইয়াতে ফুলকবিখিনি দি দিম। টুকুৰাকেইটা ডাঙৰ ডাঙৰকৈ লৈছোঁ আৰু সৰু সাইজৰ এটা ফুলকবি গোটেইটো লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি দিম, লগতে হালধিৰ গুড়িও দি দিম প্ৰয়োজন অনুসৰি। ফুলকবিখিনি অলপ সময় ভাজি ল'ম। গেছৰ ফ্লেমটো কমাই ঢাকন মাৰি ৰাখি দিম। এইখিনি এবাৰ মিহলি কৰি লৈছোঁ আৰু ইয়াতে দি দিছোঁ কেঁচা মটৰ প্ৰায় 1 কাপমান। কেতিয়াবা ফুলকবিখিনি সোনকালে সিজি যায়, গতিকে আপোনালোকে মিলাই ল'ব। এইখিনি সম্পূৰ্ণ সিজি উঠালৈকে ভাজিব লাগিব। ঢাকন মাৰি মাজে মাজে লৰাই আছোঁ। পিঁয়াজখিনি যেতিয়া ৰঙা পৰি যায় তেতিয়া ইয়াতে জিৰা গুড়ি লৈ ল'ম আধা চামুচমান, লগতে ধনিয়া গুড়ি আধা চামুচতকৈ অলপ কমকৈ, লগতে লৈছোঁ গৰম মছলা গুড়ি আধা চামুচতকৈ কমকৈ। এইখিনি লৰাই পুনৰ 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। ঢাকন লগাই দিছোঁ পুনৰ। এবাৰ চেক কৰিছোঁ, যদি ফুলকবিখিনি নিসিজা যেন পায় তেতিয়াহ'লে অকণমান পানী লৈ ল'ব পাৰে। তেতিয়া মছলাখিনিও ধুনীয়াকৈ মিহলি হৈ পৰে আৰু ফুলকবিখিনি বেছি লাৰি থাকিলে ভাঙি যাব পাৰে, সেইকাৰণে ঢাকন লগাই ৰাখি দিব। যেতিয়া পানীখিনি আধাতকৈ বেছি শুহি যায় তেতিয়া ইয়াতে ভাজি ৰখা আলু আৰু কণীখিনি দি দিব। সেইখিনিও যাতে ভালদৰে মছলাখিনিৰ লগত মিহলি হৈ পৰে। পানীখিনি সম্পূৰ্ণ শুহি যোৱালৈকে এইখিনি ঢাকন মাৰি ৰাখি দিম। গেছৰ ফ্লেমটো অলপ কমাই ৰাখিছোঁ। পানীখিনি সম্পূৰ্ণ শুহি যোৱাৰ পিছত এইখিনি ঢাকনি নিদিয়াকৈয়ে 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। ইয়াতে কিন্তু ফুলকবিখিনি ধুনীয়াকৈ সিজি গৈছে। কেঁচা জলকীয়া এটা লৈছোঁ, জলকীয়াটো নিজৰ হিচাপত কম বেছি কৰিব পাৰে। এতিয়া ইয়াতে গ্ৰেভিৰ কাৰণে পানী লৈ ল'ম। প্ৰায় 1 কাপমান পানী লৈছোঁ, যদি বেছিকৈ গ্ৰেভি বিচাৰে তেতিয়াহ'লে বেছিকৈ ল'ব পাৰে। এইখিনি গেছৰ ফ্লেমটো কমাই ঢাকন মাৰি ৰাখি দিম। কিছু সময়ৰ পিছত দেখুৱাইছোঁ, এইখিনি প্ৰায় হৈ গৈছে। মই বিচৰা ধৰণে পানী আৰু ইয়াতকৈ শুহিব নালাগে, ইমানখিনিতে ৰাখি দিম। ইয়াতকৈ যাতে পানীখিনি শুহি নাযায়, গেছৰ ফ্লেমটো অফ কৰি ইয়াতে অকণমান জালুকৰ গুড়ি লগতে ধনিয়াৰ পাত দি দিছোঁ। গোটেইখিনি লৰাই লগে লগে নমাই ল'ম। এইটো অলপ জুচি হৈ থাকিলেহে খাই ভাল লাগে। এইটো পদ্ধতিত বনালে খায়ো ভাল লাগে, লগতে ফুলকবিখিনিও দেখিছে আপোনালোকে অলপো ভাঙি যোৱা নাই, গোটা গোটা হৈ আছে। আৰু এইটো আপোনালোকে দালিৰ লগতো বনাব পাৰে। যদি ৰেচিপিটো চাই এতিয়ালৈকে ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়া যিহেতু ফুলকবি আৰু মটৰ দুয়োটা পোৱা যায়, আপোনালোকে এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।